আজি আকৌ মাছ ধৰিব আহিলোঁ। আজি কিন্তু বিলত নাযাওঁ, খুৰীহঁতৰ ফিচাৰীত আহিছোঁ। নমস্কাৰ বন্ধু বান্ধৱী, কি খবৰ নিশ্চয় ভাল চাগে, মোৰো ভাল। মই আজি অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি খালৈ দেখি গম পাইছে, যিহেতু মই মাছলৈ ওলাইছোঁ আৰু মই যাম খুৰীৰ লগত। আৰু মই পালোহি খুৰীহঁতৰ ঘৰ, আৰু খুৰীও দুৱাৰখন মাৰি ল'লে। আৰু এতিয়া মই লৈ ল'লোঁ চালনীখন, যিহেতু আজি আমি নেটত ধৰিব নাযাওঁ, চালনীয়ে অকল মেটেকাহে চালিম। কিনা মাছটো আমি সদায় খাই আছোঁ, ভাবিলোঁ অলপ শিঙি মাছ বিচাৰি যাওঁ দেই, আৰু সেইকাৰণে মেটেকাহে চালিম বুলি আহিলোঁ। আৰু চাওক, এইটো হৈছে পথাৰৰ ৰাস্তা। আমি পথাৰ আহি আছোঁ, আৰু খুৰীহঁতৰ যিহেতু ফিচাৰীকেইটা পথাৰৰ মাজতহে খান্দি থৈ দিয়া আছে, আৰু সেইকাৰণে আমি পথাৰে আহি আছোঁ। আৰু আহি পাই গ'লোহি খুৰীহঁতৰ পুখুৰী, মানে ফিচাৰী। আৰু এইটো হৈছে টঙি ঘৰ বনাই থৈছে, যিহেতু ইয়াত ডাঙৰ মাছ মেলি থৈ দিয়া আছে ৰখীয়া হ'বৰ কাৰণে, ৰাতি থাকিবলৈ আহে দাইজনে। আৰু আমি এতিয়া হাত দীঘল চোলা পিন্ধি ল'লোঁ। আৰু এই ফিচাৰীটো দেখিছে নহয়, আমি ইয়াতে মেটেকা উঠাই আৰু মাছ ধৰিম দেই। আপোনালোকে চাই থাকিব, যিহেতু আপোনালোকে কৈ থাকে মাছ ধৰা জেগা নেদেখায় বুলি, সেইকাৰণে আজি ভাবিলোঁ দেখাই দিওঁ। যিহেতু আজি মোবাইল থ'বলৈ সুবিধা আছে, সেইকাৰণে মোবাইলটো ওচৰলৈকে লৈ আহিলোঁ। আৰু এনেকৈয়ে চালনীখনে আমি মেটেকাখিনি উঠাই দুইজনীয়ে উঠাই আনো দেই। আৰু এনেকৈ আমি এইটো পাৰৰ পৰা মাৰি ইটো পাৰৰ পালোগৈ, যিহেতু মোবাইলটো লৈ যাবলৈ নহ'ল, আৰু এডোখৰতে মই মোবাইলটো থৈ দিলোঁ। আৰু এজনীয়ে আমি এনেকৈ মেটেকাখিনি চালনীত ভৰাই ঠেলি আনো, আৰু আনজনীয়ে ধৰি পাৰতে উঠাই দিওঁ। যিহেতু বহুত ডাঙৰ জোক আছে, মোৰ কিন্তু জোকলৈ ভয় নালাগে, কিন্তু খুৰীয়ে বহুত ভয় কৰে, আৰু সেইকাৰণে আমি এনেকৈ পাৰতে উঠাই লৈছোঁ। আৰু যিহেতু এটা বটুৱা লৈ গৈছোঁ দেই জীয়া মাছ থ'বলৈ, আৰু খালৈও নিছোঁ লগতে। আৰু যিহেতু আমি যোৱাও দেৰি, প্ৰায় 2 ঘণ্টামানহে মাছ ধৰিছোঁ, আৰু গধূলিও হৈ থাকিলে চাওকচোন। আৰু এই বটুৱাটোতে আমি জীয়া মাছ থৈ দিছোঁ, আৰু খালৈত আছে মিছা মাছ আৰু নিংকৈ। আপোনালোকে নিংকৈ খায়নে বাৰু? আৰু চাওকচোন, মাছকেইটা ক'লা মাছ, মানে শিঙি মাছ, মাজত গৰৈও এটা দুটা আছে, আৰু কাৱৈ মাছ পালোঁ 4জনী, আৰু সৰু মাগুৰ মাছো পালোঁ 4টা। আৰু এইখিনি হৈছে মিছা মাছ আৰু নিংকৈ দেই। আৰু এয়া শিঙি মাছ দেখিছে নহয় আপোনালোকে, যিহেতু মোক এদিন ফুটি দিলে, আৰু সেইকাৰণে আজি এনেকৈয়ে মাছকেইজনী বিটোৱা হৈছে। আৰু ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ। আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ